অনুভূতি, মায়া আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব। সৌন্দৰ্য আৰু টকা পইচাৰ মাজত বৰ্তমান সমাজে মানুহৰ যোগ্যতা বিচাৰি ফুৰে। এটা নিৰ্দিষ্ট বয়সৰ পিছত অনুভূতিতকৈ আত্মসন্মানক বেছি গুৰুত্ব দিয়া উচিত। আজিকালিৰ মানুহে ধেমালি কম কৰে, ধেমালি চলেৰে অপমান বেছি কৰে। দেউতাকৰ শাসন আৰু মাকৰ গালি পৃথিৱীৰ শ্ৰেষ্ঠ উপহাৰ। যিটো লিখা-পঢ়াই আজি তোমাৰ ওচৰত বোজা হৈ মনত আছে, সেইটো লিখা-পঢ়াই এদিন তোমাৰ আৰামদায়ক জীৱনৰ কাৰণ হ'ব। ধন-বানৰ তালিকাত নহয়, কাৰোবাৰ প্ৰাৰ্থনা তালিকাত থাকা। কাৰণ য'ত অৰ্থই কাম নকৰে, তাত প্ৰাৰ্থনাই কাম কৰে। পৃথিৱীত মানুহতকৈ সুন্দৰ আৰু মানুহতকৈ ভয়ংকৰ একো নাই। সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগে ইগনৰৰ পৰিমাণ বাঢ়ে। প্ৰিয়জন পুৰণি হ'লে ভালপোৱা কমি থাকে আৰু ব্যস্ততা বাঢ়ি থাকে। এই পৃথিৱীত যদি তোমাৰ উন্নতি দেখি কোনোবাই সুখী হয়, তেন্তে সেইসকল হ'ল তোমাৰ মা-দেউতা, আন কোনো নহয়। কোনোবাই দোষ বিচাৰি থাকে সংশোধন কৰি দিয়াৰ বাবে, আৰু কোনোবাই দোষ বিচাৰে অপমান কৰাৰ বাবে। যদি জীৱনৰ কিছুমান ভুল শুধৰণি কৰিব পাৰিলোহেঁতেন, তেন্তে আজি জীৱন সুন্দৰময় হ'লহেঁতেন। যিজন ল'ৰাই নাৰীক সন্মান কৰিব জানে, তেওঁ নিশ্চয় কোনো সন্মানীত মাকৰ সন্তান। যদি আপোনাক কোনোবাই দেখি হিংসা কৰে, তেন্তে কৰিব দিয়ক। আপোনাৰ মাজত গুণ আছে বাবেই আপোনাক হিংসা কৰে। পৃথিৱীত কোনো মানুহে পাৰফেক্ট নহয়। এই কথাষাৰ মানি ল'লেই সম্পৰ্কবোৰ বহুত সহজেই পোৱা যায়। জ্ঞানী মানুহে আগত চিন্তা কৰে, পিছত কথা কয়, আৰু অজ্ঞানী মানুহে আগত কথা কয়, পিছত চিন্তা কৰে। বাস্তৱতা কেতিয়াও সুন্দৰ গল্পৰ দৰে নহয়, আৰু সুন্দৰ গল্প কেতিয়াও বাস্তৱতাৰ দৰে নহয়। আপুনি যিমান সময় জিকি থাকিবা, সিমান সময় হাত চাপৰিৰ অভাৱ নাই। কিন্তু যদি হাৰি যোৱা, তেন্তে ধৰাৰ বাবে এটা হাত পোৱাটোও দুষ্কৰ।